মাজতে ভাৰতীয় সংবিধানেনো এই ক্ষেত্ৰত আমাক কি কৈছে বা ভাৰতীয় আইন ব্যৱস্থাতনো কেনেকুৱা ধৰণৰ বাল্য বিবাহৰ ওপৰত নীতি নিৰ্দেশনা আছে আহকচোন জানো আজি আমি এইখিনিতে ভাৰতত বাল্য বিবাহৰ ক্ষেত্ৰত বেছিভাগ ক্ষেত্ৰত ছোৱালীবিলাক জড়িত থাকে যাৰ বহুতৰে আৰ্থ সামাজিক অৱস্থা দুৰ্বল ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড যাক আমি ইউনিচেফ বুলি কওঁ ইউনিচেফত বৰ্তমান 190খন দেশ জড়িত হৈ আছে আৰু তেওঁলোকে 2015-16 চনত তেওঁলোকে এটা সমীক্ষাত প্ৰকাশ কৰিছিলে যে ভাৰতৰ বাল্য বিবাহৰ হাৰ 27%। ভাৰতীয় আইন ব্যৱস্থাত বাল্য বিবাহটো এটা জটিল বিষয় 1929 চনত বাল্য বিবাহৰ বিষয়ে সংজ্ঞা দিয়া হৈছিলে দ্য চাইল্ড মেৰেজ ৰেষ্ট্ৰেইণ্ট এক্ট 9 য'ত মহিলাৰ ন্যূনতম বয়স 14 বছৰ আৰু পুৰুষৰ 18 বছৰ নিৰ্ধাৰণ কৰা হৈছিলে 1937 চনত শৰীয়তত মুছলিম পাৰ্চনেল ল এপ্লিকেশ্যন এক্ট 1937-5ত মুছলমান বিবাহৰ ক্ষেত্ৰত পিতৃ মাতৃ আৰু অভিভাৱকে এই ক্ষেত্ৰত সন্মতি দিছিলে মানে শৰীয়ত আইনখন 1937 চনৰ শৰীয়ত আইনখনেও 1929 চনৰ যোনখন আইন এই আইনৰ ব্যৱস্থাক মানি লৈছিলে 1947 চনত ভাৰতে স্বাধীনতা লাভৰ পাছত বাল্য বিবাহৰ 1929 চনৰ আইনখন দুবাৰ সংশোধন হৈছিলে প্ৰথমবাৰ সংশোধনীত 1949 চনত ছোৱালীৰ ন্যূনতম বয়স 15 বছৰলৈ বৃদ্ধি কৰা হয় দ্বিতীয়বাৰ যেতিয়া সংশোধনী হৈছিলে দ্বিতীয়বাৰ সংশোধন হৈছিলে 1978 চনত আৰু 1978 চনত উভয় লিংগৰ বয়স বৃদ্ধি কৰা হৈছিলে য'ত পুৰুষৰ 21 বছৰ আৰু মহিলাৰ 18 বছৰ নিৰ্ধাৰণ কৰা হৈছিলে এইখিনিতে মই আপোনালোকক এটা বিষয় জনাই থব বিচাৰোঁ 1950 চনত যেতিয়া ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিলে তেতিয়া ভাৰতীয় সংবিধানখন গ্ৰহণ কৰাৰ সময়ত 1937 চনৰ আইন অনুসৰি যোনখন মুছলমানৰ শৰীয়ত আইনখন তেওঁলোকে 1929 চনৰ আইনখনক মানি লৈছিলে আৰু তেওঁলোকে মুছলমানৰ মাজত বাল্য বিবাহৰ মানে প্ৰয়োজন আৰু অনুমোদিতাৰ বিষয়টো সেই সময়ত যে 1937 চনত যে মানি লোৱা হৈছিলে 1929 চনৰ আইন মতে সেই বিষয়টো বৰ্তমানো তেওঁলোকে বিভিন্ন ধৰণৰ বিতৰ্কিত স্থানলৈ লৈ আহে যাৰ কাৰণে উচ্চতম ন্যায়ালয়ত এই বিষয়ে এতিয়াও বহুতো গোচৰ চলি থকা দেখা পোৱা যায় ইয়াৰ পিছত শেষবাৰৰ বাবে 1906 চনৰ বাল্য বিবাহৰ যোনখন নিষেধাজ্ঞা আইনখনে সেই সময়ৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰ আৰু পুডুচেৰীৰ বাহিৰত ভাৰতৰ সকলো ৰাজ্যতে পুৰুষৰ বিবাহৰ বয়স 21 বছৰ আৰু মহিলাৰ বয়স 18 বছৰ ধাৰ্য কৰিছিলে শেহতীয়াভাৱে যোনখন আমাৰ মানে আপগ্ৰেড আছে সেই আপগ্ৰেড মতে পুৰুষৰ হ'ব লাগিব 21 বছৰ আৰু মহিলাৰ হ'ব লাগিব 18 বছৰ আৰু সেই ক্ষেত্ৰত সেই সময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে জম্মু কাশ্মীৰ আৰু পুডুচেৰীৰ বাহিৰত ভাৰতৰ সকলো অঞ্চলতে এই বিষয়ে প্ৰযোজ্য হ'ব যদিও মুছলমানসকলৰ নিকাহৰ যোনখন আইন বা তেওঁলোকৰ যোনখন শৰীয়ত আইন এই আইনখনৰ ওপৰত ভিত্তি কৰি বাল্য বিবাহৰ সংজ্ঞা আৰু নিয়ম কিছুমানে ব্যক্তিগত আইনৰ বিষয় হিচাপে দাবী কৰিছে তথাপি আচলতে সকলোৰে ক্ষেত্ৰত এটা সংজ্ঞাহে এই ক্ষেত্ৰত ধাৰ্য কৰা হৈছে য'ত আমি বাল্য বিবাহৰ অৰ্থ হ'ল এনে বিবাহ যাৰ চুক্তিবদ্ধ পক্ষৰ যিকোনো এজন বা বিবাহৰ উদ্দেশ্যে লোৱা কোনো ব্যক্তিজনৰ লিংগৰ ওপৰত ভিত্তি কৰি সংজ্ঞায়িত কৰা হয় য'ত পুৰুষৰ বয়স 21 বছৰ আৰু মহিলাৰ বয়স 18 বছৰ ধৰা হয় এতিয়া আমাৰ প্ৰশ্ন হয় বাল্য বিবাহৰ বিৰুদ্ধেনো এনেকুৱা কি আইন আছে আমি যে শুনিছোঁ যে বাল্য বিবাহ মানে কৰিলে বা আমি আইনৰ বিভিন্ন ধৰণৰ ৰোষত পৰোঁ এই আইনবিলাকনো কি 1929 চনত বাল্য বিবাহ নিয়ন্ত্ৰণ আইন যোনখন আইনৰ জনপ্ৰিয় নাম আছিলে শাৰদা এই আইনখন প্ৰতিষ্ঠিত হৈছিলে সেই আইনখন 1929 চনৰ যোনখন আইন সেইখন 1930 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰণয়ন
প্ৰণয়ন কৰা হৈছিলে, যিটো হায়দৰাবাদ আৰু জম্মু কাশ্মীৰৰ দৰে ৰাজকীয় ৰাজ্যৰ বাহিৰে মানে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত ৰাজ্যৰ বাহিৰে ভাৰতৰ সকলো অঞ্চলতে মানে প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছিলে বা প্ৰয়োগ কৰা হৈছিলে। 1929 চনৰ আইনখনত পুৰুষৰ বয়স 18 বছৰ আৰু মহিলাৰ বয়স 14 বছৰ বুলি সংজ্ঞায়িত কৰা হৈছিলে। তাৰ পাছত 1949 চনত ভাৰত স্বাধীন হোৱাৰ পাছত মহিলাৰ ন্যূনতম বয়স 15 বছৰলৈ বৃদ্ধি কৰা হয়। 1978 চনত পুৰুষৰ ন্যূনতম বয়স 21 বছৰলৈ বৃদ্ধি কৰা হয় আৰু মহিলাৰ ন্যূনতম বয়স 18 বছৰলৈ বৃদ্ধি কৰা হয়। এই আইনবিলাকৰ ওপৰত ভিত্তি কৰি আমি যদি শাস্তিটো চাওঁ তেতিয়াহ'লে আমি 18 বছৰৰ পৰা 21 বছৰ ভিতৰৰ পুৰুষে যদি বাল্য বিবাহ কৰায় তেতিয়া তেওঁৰ 15 দিন পৰ্যন্ত কাৰাদণ্ড আৰু 1000 টকা জৰিমনা বা কাৰাদণ্ড আৰু জৰিমনা দুয়োটাই হ'ব পাৰে। যদি পুৰুষজন 21 বছৰৰ ওপৰৰ হয় কিন্তু যাক তেওঁ বাল্য বিবাহ কৰাইছে তেওঁ যদি 18 বছৰ তলৰ হয় তেতিয়া তেওঁ 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু সাম্ভাব্য জৰিমনা ভৰিব পাৰে।